এভৰিৱান আজি হৈছে 23 ডিচেম্বৰ বহুত বেছি ঠাণ্ডা পৰিছে আৰু আজি আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমি গৈ আছোঁ শিৱসাগৰলৈ ক্লাছ 4 ৰ পৰা ক্লাছ 8 লৈকে সকলোকে লৈ যোৱা হৈছে আৰু মানে লৈ যোৱা হ'ব আৰু ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকে দেখিছিলে আমি 9-10 গৈছিলোঁ এইটো পিকনিক টাইপৰে হৈছিলে আৰু আজি আমি গৈ আছোঁ শিৱসাগৰলৈ শিৱসাগৰৰ বিভিন্ন ঠাইসমূহ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱা হ'ব আৰু এতিয়া বাজিছে 6:40 আচলতে মই 6:30তে গৈ পাব লাগিছিলে দেৰি হৈছে ইমান বেছি ঠাণ্ডা পৰিছে নহয় বলক তেনেহ'লে আজি আমাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত অলপমান শিৱসাগৰ ফুৰি আহোঁগৈ এয়া আহি বিদ্যালয় পালোহি আৰু আমাৰ দুখন বাছ লোৱা হৈছে যিহেতু ছাত্ৰ ছাত্ৰীৰ সংখ্যা সৰহ গতিকে দুখন বাছত যোৱাৰ সুবিধা কৰা হৈছে আৰু এয়া অভিভাৱকসকল আহিছে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিবৰ বাবে যিহেতু ইমান দূৰ বাট তেওঁলোকে আমাৰ ভৰসাতে যাবলৈ আহিছে গতিকে চিন্তা লাগি থাকে প্ৰত্যেকগৰাকী পেৰেণ্টছৰে এইটো টেনশ্যন হৈ থাকে যে কেনেদৰে যাব ভালদৰে যাব নাযায় কিহত গৈছে তেনেকুৱা নিচিনা গতিকে যিসকলে ভিডিঅ'টো যদি চাইও আছে আপোনালোকে গম পাব যে আপোনালোকৰ ল'ৰা ছোৱালীসমূহক আমি খুব ধুনীয়াকৈ আমাৰ লগত লৈ গ'লে আৰু সিহঁতেও বহুত বেছি ফূৰ্তি পালে আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে আমি গৈ আছোঁ আৰু গান বজাই দিছোঁ যাওঁতে বাৰু সকলোৰে ইমান মানে জোচটো নাথাকে কাৰণ কেলে শুই উঠি সকলো গৈছে তাতে ঠাণ্ডা দিন মানে আৰু এয়া চাওকচোন আমাৰ অকণমানিকেইটা বাপৰে কি ফূৰ্তি এয়া গৈ আমি প্ৰথমে গ'লোঁ চৰাইদেউলৈ আৰু চৰাইদেউৰ মৈদাম প্ৰথমে আমি চাম বুলি সোমালোঁ আৰু তাতে গৈ প্ৰথম এখন তোৰণ আমি সোমোৱাৰ বাটতে পাইছোঁ চুকাফা তোৰণ বুলি আছে আৰু ছাইডত চাইনবোৰ্ড লগোৱা আছে চাইনবোৰ্ডখনত ক'ত কি আছে ধুনীয়াকৈ লিখি থোৱা আছে মানে আপোনালোকে যদি এদিনীয়াকৈও যায় আপোনালোকৰ অসুবিধা নহয় তেনেকৈ একো আৰু বাটত মই বেছি ভিডিঅ' কৰি নগ'লোঁ কাৰণ আজিকালি গুগলত আপোনালোকে যি ঠাইৰ পৰাই নাহক লাগিলে যদি চৰাইদেউ মৈদাম বুলি লিখি দিয়ে আপোনালোকক সেই ঠাইখনলৈ লৈ যায় আৰু এই ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰথমতে বাছৰ ভিতৰতে ব্ৰেকফাষ্ট কৰালোঁ এইটো মই ভিডিঅ' কৰা নাই বইল এগ ব্ৰেড আৰু বানানা অনা হৈছিলে সেইখিনি আমি খাই ল'লোঁ আগতে যিহেতু ভিতৰত গ'লে ভোক লাগিব ল'ৰা ছোৱালীখিনিক এইটো ঘূৰোঁতে সময় লাগিব আৰু 9:30 বজাত আমি আচলতে পাই গ'লোগৈ আৰু সেইখিনি খাই বৈ সোমাওঁতে 10 মান বাজিলে আৰু ইয়াত টিকেট কৰিব লাগে মোৰ যিমান দূৰ মনত আছে ক্লাছ 6লৈকে নালাগে নেকি ওপৰখিনিক লাগে সম্ভৱ আৰু এয়া ধুনীয়াকৈ আচলতে মই সোমাওঁতে আৰু ধুনীয়াকৈ ভিডিঅ' কিছুমান কৰিছিলোঁ মোৰ ভিডিঅ' ক্লিপবোৰ ডিলিট হৈ গ'ল সেইটোৱে মোৰ মানে কি অলপ বেয়া লাগিলে কাৰণ মই বহুত কষ্ট কৰি কৰিছিলোঁ ক্লিপখিনি আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিন্তু একদম আমাৰ লগত ধুনীয়াকৈ গৈছে শাৰী পাতি যেনেকৈ আমি যাব কৈছোঁ তেনেদৰে গৈছে প্ৰত্যেকৰে নিজৰ নিজৰ আই কাৰ্ড আছে আৰু প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত লাগি আছে এনেদৰে কাৰণ সৰু সৰু ল'ৰা ছোৱালী মাক দেউতাকসকলে আমাৰ ভৰসাতে তেওঁলোকক পঠিয়াই দিছে গতিকে আমাৰো দায়িত্ব সেইখিনি তেওঁলোকক চোৱাৰ আৰু আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ তেওঁলোকক যাতে ভালকৈ যিখিনি ঠাই দেখুৱাবলৈ নিছোঁ ভালদৰে দেখুৱাব পাৰোঁ তেওঁলোকেও ফূৰ্তি পাওক আৰু এয়া চৰাইদেউ মৈদামৰ ভিতৰতে এটা মৈদামত এনেদৰে পূজা কৰা হয় মই আগতে নাজানিছিলোঁ যে ইয়াত পূজা কৰা হয় এনেদৰে পূৰবী বাইদেৱে ধূপ লৈ গৈছিলে তাতে ধূপ জ্বলালে আৰু এয়া আমাৰ বাইদেউসকল ছাৰসকল ছাৰ পিছে এজনে গৈছে দেই সকল নহয় বাৰু এজনে ছাৰ গ'ল আৰু এজন ছাৰ যোৱা নাই কিছুমান অসুবিধাৰ বাবে আৰু এয়া আমি চৰাইদেউত অলপ সময় থাকিলোঁ কাৰণ চৰাইদেউ যিহেতু এৰিয়াটো বহুত বহল গতিকে ছাত্ৰ ছাত্ৰীসকলে অলপ তেওঁলোকেও সময় লৈ পিনে চালে আৰু এনেকুৱা হয় যে মানে একেলগে যেতিয়া যোৱা হয় আগবাঢ়ি গুচি গ'লে আকৌ ৰ'বলগীয়া হৈ যায় তাতে আকৌ ৱাশ্বৰুম যাবলগীয়া আছে সৰু সৰু ল'ৰা ছোৱালী মানে বহুত কথা চাবলগীয়া হয়তো সেইকাৰণে আৰু ইয়াত আচলতে কিবা এটা ফাংচন হোৱাৰ কথা আছিলে চৰাইদেউত বিহুৰ আগে সেইটো কাৰণে মানে অলপ তাত এইবোৰ পেণ্ডেল দিয়াৰ নিচিনাকৈ বাঁহ চাহ পুতি থোৱা আছে আৰু ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া নহয় আৰু আজি যিহেতু শনিবাৰ গতিকে আৰু বহুত ঠাইৰ পৰা আহিছে তাৰমানে এনেকৈ এক্সকাৰ্ছন অকল ষ্টুডেণ্টছে নহয় এনেকুৱা ফেমিলি লৈও আহিছে বহুত মানুহ বহুত বাছ বহুত বেছি ভিৰ কোন আহি আছে মোৰ পিছে পিছে কোন হয় এজনী
দাদা এয়া দ্বিতীয়খন বাছ আমাৰখন আগে গৈছে এইবাৰ এইখন পিছত আহিছে এইখনতো শিক্ষক শিক্ষয়িত্ৰী আছে আৰু ষ্টুডেণ্টছ এইখিনি আৰু আজি মই কৈছিলোঁ আপোনালোকক আগত যে আজি বহুত বেছি ভিৰ হৈছে সেইকাৰণে মানে ৰাস্তাবোৰ কিছুমান ঠাইত যিহেতু ঠেক হৈ যায় গতিকে দুখন বাছ একেলগে পাৰ হ'বলৈ দিগদাৰী হয় ইয়াৰ পিছত আমি চৰাইদেউৰ চোৱা হোৱাৰ পাছত আমি গ'লোঁ গড়গাঁও কাৰেঙলৈ আৰু এয়া শিক্ষক শিক্ষয়িত্ৰীসকলে ধুনীয়াকৈ শাৰী পাতি ছাত্ৰ ছাত্ৰীসকলক লৈ গৈছোঁ যাতে তেওঁলোকে কোনো ধৰণৰ আঘাত নাপায় তাৰ কথা চিন্তা কৰি তেওঁলোকক কিনাৰত দি আমি কাষে কাষে থিয় হৈ এনেদৰে ভালদৰে লৈ গৈছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও কিন্তু খুব আমাৰ কথা শুনিছে যি ধৰণে আমি তেওঁলোকক কৰিব গৈছোঁ তেনেকেই কৰিছে ভাল লাগে এনেকুৱা হ'লে খুব ডিচিপ্লিনত আচলতে তেওঁলোক আছে আৰু আমি কাৰেংঘৰৰ একদম ওপৰ ফ্ল'ৰটোলৈ তেওঁলোকক নাই নিয়া ইয়াত যিজন কেয়াৰটেকাৰ আছে তেওঁ আচলতে একদম ওপৰলৈ নিবলৈ মানা কৰিছে ছাত্ৰ ছাত্ৰীসকলক আমি ফাৰ্ষ্ট ফ্ল'ৰটোকে মানে এইটোলৈকেহে নিলোঁ অকল আৰু তাৰপাছত আমি ইয়াৰ পৰা ওলালোঁ অলপ দেৰি তেওঁলোকে ফটো চটো ক্লিক কৰিলে আৰু তাৰপিছত আমি গ'লোঁ জয়সাগৰ পুখুৰীৰ পাৰলৈ আৰু জয়দৌল চাবৰ বাবে পথাৰখন জেগা পথাৰ বহুত দূৰলৈকে সিফালে হাইৱেলৈকে লাগি আছে দেই তো ইয়াতে মানে ক'ৰবাত জয়মতীক শাস্তি দিছিলে বুলি গম পাই কিন্তু কোনখিনিত একুৰেট জেগাটো ৰুদ্ৰসিংহই উলিয়াব নোৱাৰিলে দেই ক'ত ফুটফুৰা গছজোপা আছিলে তথাপিও অনুমান কৰি ল'লে যে এইখিনিৰ ভিতৰতে ক'ৰবাত হ'ব আৰু গোটেই ঠাইখিনি লৈ তেওঁ সেই পুখুৰীটো খন্দালে তোমালোকে কিতাপত জয়সাগৰ পুখুৰীৰ কথা পঢ়িছা দেই এতিয়া জয়সাগৰ পুখুৰী দেখিম আৰু পাৰত আছে জয়দৌল কাৰ স্মৃতিত বনাইছিলে জয়মতীৰ স্মৃতি দেই জয়মতীৰ স্মৃতি আৰু এটা কথা তোমালোকে পিছলৈ পঢ়িবলৈ পাবা পিছত মোৱামৰীয়া বিদ্ৰোহ হৈছিলে বহুত পিছত ৰুদ্ৰসিংহৰ পুতেকসকলৰ দিনত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিলে মোৱামৰীয়াসকলে আহোমৰ এজন ৰজাক লক্ষ্মীসিংহক বন্দী কৰি পেলাই জয়দৌলত থৈ দিছিলে এই জয়দৌলত বন্দী কৰি পেলাই তেওঁক থৈ দিছিলে দেই ৰাস্তাটো আছে ডাঙৰকে ইমানটো গৈ সম্ভৱ হ'ব নোৱাৰো নহয় অঁ পদুম ফুল ফুলিব আৰু ইয়াত পদুম ফুল বোকাতে ফুলে যেনে মই কি আহিছে পদুম ফুল বোকাতে ফুলে যেনে মই বাৰু পদুম ফুল নহয় নয়নতৰা ফুলহে হয় এয়া আমি আহি এতিয়া পালোহি জয়সাগৰ পুখুৰী আৰু জয়দৌল আৰু কিমান ধোখা দিয়ে নাজানো বাৰু যেতিয়ালৈকে চলি থাকে কৰি আছোঁ ভিডিঅ' অলপ পিছত টিটিতকৈ মাৰিব এইটো কি হৈছে নাজানো এইটো কিবা হয় নেকি বাৰু মানুহৰ ঘৰ হেৰি কৰি দিলে এয়া জয়সাগৰ পুখুৰীৰ পাৰ আচলতে আমি গৈ আছিলোঁ ৰাস্তাৰে এনেকৈ মানে ছাত্ৰ ছাত্ৰীসকলক দেখাব পৰাকৈ ভালকৈ মানে পুখুৰীটোৰ ওচৰলৈ বুলি কাৰণ একদম কিনাৰত এইবোৰ সম্ভৱ আৰ্মি কেম্প এনেকুৱা কিবা কিবি আছে গতিকে আমি এনেকুৱা বিচাৰি আছিলোঁ প্ৰপাৰ ঠাই এডোখৰ কিন্তু পোৱা নাছিলোঁ সেই সময়তে ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে ৰেষ্টুৰেণ্টখন নাম মই একদম পাহৰি গ'লোঁ মানে তাৰে দাদা এজনে ক'লে যে আপোনালোকে ইয়াৰ ভিতৰত সোমাই তেওঁলোকক দেখুৱাব পাৰিব বুলি ক'লে কোন আছিলে নাজানো তেওঁ গতিকে থেংক ইউ কৈ দিছোঁ এতিয়া তেতিয়াতো বাৰু তেতিয়া ক'লোৱেই থেংক ইউ আকৌ এবাৰ কৈ দিছোঁ থেংক ইউ তেওঁলোকৰ কাৰণে আমি ওচৰৰ পৰা এনেদৰে চাব পালোঁ
আমি তলাতল ঘৰ চোৱা হৈ গ'ল আৰু আপোনালোকে দেখিছেনে কিমান বেছি ভিৰ হৈছে কৈছোঁ নহয় গোটেই মানুহখিনি যেন আজি শিৱসাগৰ চাবলৈকে গৈছে এনেকুৱা হৈছে মানে আচলতে কি হয় শিৱসাগৰত চাবলগীয়া বস্তু বহুত আছে আৰু ছাত্ৰ ছাত্ৰীসকলে সেইবোৰ চাই শিকিবলগীয়া কথাও বহুত আছে গতিকে তেওঁলোকৰ চাই ভাল পাইছে বস্তুবোৰ আৰু সদায় অভিভাৱকসকলেও স্কুলৰ ফালৰ পৰা ক'ৰবাত যাবলগীয়া হ'লে সদায় যাবলৈ দিব লাগে অকল ভ্ৰমণৰ বুলি নহয় ক'ৰবাত যদি কুইজ হৈছে ক'ৰবাত কিবা হৈছে বা স্কুলত কিবা পাতিছে তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সেইবোৰ আগ্ৰহ বাঢ়ে আচলতে আৰু তেওঁলোকে ইমান বেছি আনন্দ পাইছে নহয় গৈ পিনে আৰু একে নিচিনা দেখিছে নহয় গোটেই ইউনিফৰ্মবোৰত আমিও মানে তেওঁলোকৰ লগত পূৰা লাগি আছোঁ যাতে কোনো ক'তো হেৰাই মেলি নাযায় আৰু মানে আৰু আহি পালোহি ৰংঘৰ কিন্তু ৰংঘৰত আমি সোমোৱা নাই আমি ৰংঘৰৰ মুখতে থকা আমাৰ আখল নামৰ হোটেলখনতহে সোমালোঁ কিয় জানানে কাৰণটো হৈছে বহুত বেছি ভোক লাগিছিলে যিহেতু দুপৰীয়া হৈ গৈছে 2 বাজি গৈছিলে প্ৰিন্সিপাল বাইদেৱে আগতেই হোটেলখনত দুপৰীয়া আহাৰৰ বাবে ঠিক কৰি থৈছিলে তাৰপাছত আমি প্ৰথমে ছাত্ৰ ছাত্ৰীসকলক খুৱাই ল'লোঁ কেইগৰাকীমান টিচাৰ আগতে খাই ল'লে ছাত্ৰ ছাত্ৰীসকলৰ লগতে কাৰণ বাছত তেওঁলোকে যেতিয়া থাকিব তাত টিচাৰ্ছ লাগিব তাৰপিছত আমি বাকীখিনিয়ে খালোঁ এনেদৰে খুব ধুনীয়াকৈ দিনটো পাৰ হৈ আহিছে আৰু ৰ'দটো মানে অলপ সোনকালে গুচি গ'ল সেইকাৰণে অলপ বেয়া লাগিছিলে অলপ সোনকালে গধূলি হৈ যোৱা নিচিনা হ'ল আচলতে আৰু এয়া আমি খাই বৈ উঠি পিছত আমি যেতিয়া গৈ আছোঁ কাৰণ বেছি দেৰি হৈ গ'লে আকৌ সোমাব নিদিব যে সেইকাৰণে তেওঁলোকক আমি ছাত্ৰ ছাত্ৰীসকলক সোমাবলৈ আগতেই লৈ গ'ল আৰু তাৰপিছত আমি 3-4 গৰাকীমান টিচাৰ আছিলোঁ সেইখিনি আহি আছিলোঁ আৰু বাছ দেখিছেনে কিমান দূৰৰ পৰা আছে মানে অকল বাছ বুলিয়ে নহয় যিহেতু ছেটাৰডে হয় প্ৰাইভেট গাড়ীও বহুত বেছি আছে মানে ইমানেই ভিৰ হৈছে আজি আৰু আমি ঘূৰি আহোঁতে আচলতে কি হ'ল অলপ সন্ধিয়া হোৱাৰ নিচিনা হ'ল সেইকাৰণে শিৱদৌলৰ ভিতৰত সোমোৱা নহ'ল আমি শিৱদৌলটো চাৰিওফালে এক ৰাউণ্ড মাৰি পিনে তেওঁলোকক দৌলকেইটা দেখুৱাই দিলোঁ বাহিৰৰ পৰাই আৰু নেক্সট টাইম কেতিয়াবালৈ গ'লে নিশ্চয় শিৱদৌলত সোমাব লাগিব আৰু শিৱসাগৰখন এনেও ভাল লাগে যিমানে গৈ নাথাকোঁ কিবা ভালেই লাগে মোকতো যোনে যেতিয়া লগ ধৰে মই শিৱসাগৰ যাবলৈ সদায় ৰেডি হৈ থাকোঁ আৰু এয়া আহোঁতে মানে তেওঁলোকে খুব বেছি ভাল পালে খুব এনজয় কৰিছে আহোঁতে পূৰা নাচি বাগি ফূৰ্তি কৰি আহিছে সঁচাকৈ আজিৰ দিনটো মানে কি হৈ গ'ল পাষ্ট হৈ গ'ল আৰু সেইদিনাখনৰ দিনটো খুব ধুনীয়াকৈ আমি সকলোৱে একেলগ হৈ পাৰ কৰিলোঁ এটা মানে দায়িত্ব ভৰা দিন আচলতে ছাত্ৰ আমি আহি পালোঁ এতিয়া সময় হ'ল আপোনাৰ 7:35 আৰু 7:35 হ'ল মানে কি আচলতে আমি 7:25 মানত পূৰা স্কুল আহি পাই গ'লোঁ আৰু এওঁ গৈ মোক লৈ আনিলে আজিৰ দিনটো বহুত ভালদৰে পাৰ কৰিলোঁ অলপ সময়ৰ অভাৱ হ'ল সেইকাৰণে মানে ভালদৰে শিৱদৌলটো সোমোৱা নহ'ল বাহিৰৰ পৰাই দেখুওৱা হ'ল নেক্সট টাইম গ'লে নিশ্চয় শিৱদৌলটো দেখুওৱা হ'ব আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে কাৰণ মোৰ বহুত বেছি ভাগৰ লাগিছে এতিয়া কাপোৰ চাপোৰ সলাই একাপ চাহ খাই আৰু এটা নতুন ভিডিঅ'লৈ মই অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ